নমস্কাৰ, মই আজি তন্দুৰী চিকেনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তন্দুৰী চিকেন কেনেকৈ বনায় এইটো আপোনালোকে ভিডিঅ'টোত চাব পাৰিব। মই কেনেধৰণে বনাইছোঁ, ঘৰুৱা পদ্ধতিতে বনাইছোঁ। আপোনালোকে সেইটো মোৰ ভিডিঅ' যুগুত কৰি থৈছোঁ, আপোনালোকে ভিডিঅ'টো চাব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়া ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। তন্দুৰী চিকেন বনাবৰ কাৰণে বাউল এটাত মই মিঠাতেল লৈ লৈছোঁ আৰু জলকীয়া গুড়ি লৈ লৈছোঁ। আপোনালোকে চাই থাকিব, মিশ্ৰণটোৱে মেইন। হালধি দিছোঁ, তাৰপাছত অকণমান পিয়'ৰ দৈ দিম, অকণমান নিমখ দি দিছোঁ। তাৰপাছত এতিয়া দৈ দি দিম। খুব ধুনীয়াকৈ ঘুটিব লাগিব, এনেকৈ ঘুটি লৈ পেলাই দৈ দিব লাগে। এই দেখিছেনে কিমান ধুনীয়াকৈ মই ঘুটিছোঁ, এনেধৰণে ঘুটি ল'ব লাগে। তাৰপাছত এতিয়া দৈ দিম, পিয়'ৰ দৈটো লাগিব। দৈ দিছোঁ। মোৰ মাংস যিমান সেইটো পৰিমাণত মই দৈটো দিছোঁ। এতিয়া ধুনীয়াকৈ ঘুটি ল'ব। এনেধৰণে মই এতিয়া ঘুটি ল'ম, আপোনালোকে এনেকৈ ঘুটি ল'ব। যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এনেধৰণে ধুনীয়াকৈ ঘুটি লৈ আদা নহৰু পেষ্ট 1 চামুচ দি দিছোঁ। এইখিনিও ধুনীয়াকৈ ঘুটি ল'ম এতিয়া। তাৰপাছত মই চিকেনখিনি দি দিছোঁ, লেগ পিচ চিকেনখিনি ধুনীয়াকৈ কাচি লৈ ইয়াত ধুনীয়াকৈ সানি দিম, যাতে ইয়াৰ মাজত গোটেই মিশ্ৰণটো সোমাই যায়। এনেধৰণে কাচি দিব লাগে, ধুনীয়াকৈ সোমাই যায়। এনেকৈ সানিব লাগে যাতে মাজত মিশ্ৰণটো সোমাই যায়। আপোনালোকে ভালকৈ চাই থাকক মই কেনেকৈ বনাইছোঁ। একেবাৰে খুব সহজ আৰু খাবলৈও ৰেষ্টুৰেণ্টৰ নিচিনাই হয়। ৰেষ্টুৰেণ্টত বহুত মা মছলা দিয়ে, কিন্তু মই সেইবিলাক মছলা দিয়া নাই। গতিকে মই খুব ঘৰুৱা পদ্ধতিতে বনাইছোঁ। খাবলৈও বহুত টেষ্ট হয়। এনেকৈয়ে বনাই আপোনালোকে খাব। মোৰ এইটো সানি হৈ গ'ল। এইটো অলপ সময় মেৰিনেট কৰি থৈ দিব লাগে। এনেধৰণে থৈ দিব লাগে আধা ঘণ্টামান। তাৰপাছত এখন প্লেটত, মোৰ যিহেতু লেগ পিচ দুটা, এখন প্লেটত অকণমান মিঠাতেল লৈ তাত বেচন এমুঠি দি দিছোঁ। তাৰপাছত আৰু দিম জলকীয়া গুড়ি। এতিয়া মই ধুনীয়াকৈ সানি লৈ এই লেগ পিচকেইটাত লেটিয়াই দিম। দেখিছেনে? এনেধৰণে লেটিয়াই দিম। তাৰপাছত এইখিনি ৰঙাকৈ ভাজিম। ইয়াত টেমাখনত অলপ মিঠাতেল দি ধুনীয়াকৈ ৰঙাকৈ মই ভাজি পেলাম। তেলটো বেছি দিব নালাগে, অকণমান তেল দি উতলাই লৈ তাত লেগ পিচকেইটা ৰঙাকৈ ভাজিব লাগে, যাতে সিজিব লাগে, বিশেষকৈ ভিতৰটো সিজিব লাগে। এতিয়া মই এনেকৈ ধুনীয়াকৈ ভাজি ল'ম। লুটিয়াই লুটিয়াই দিব ভালকৈ, যাতে ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। অকণমান চচ দি দিছোঁ, টমেটো চচ, যাতে কালাৰটো ধুনীয়া হয়, খাবলৈও টেষ্টটো ভাল হয়।
এয়া হৈছে আৰু এয়া তন্দুৰী চিকেন হৈ গৈছে ভজা। এতিয়া মই গেছটো জ্বলাই তাত এইখিনি সেকি দিম। জুইটো কমাই লৈ এনেকৈ সেকি দিব লাগে। যদি আলহীক দিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে বাটাৰ অকণ দি সেকি থাকোঁতে বাটাৰ অকণ সানি দিব, কিন্তু মই ঘৰত খোৱা যে সেইকাৰণে মই বাটাৰ সানি দিয়া নাই। এয়া হৈ গ'ল তন্দুৰী চিকেন। এনেধৰণে আপোনালোকে বনাই খাব, খাবলৈ খুবেই ধুনীয়া। এনেদৰে